মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি ক্লাছ 10ৰ এটা ইম্পৰ্টেন্ট লেসন কাৰ্বন আৰু তাৰ যৌগৰ বিষয়ে আলোচনা কৰিম তোমালোকে ক্লাছ 9ত কাৰ্বনৰ সিম্বলৰ বিষয়ে কাৰ্বনৰ ইলেক্ট্ৰনীয় বিন্যাসৰ বিষয়ে শিকি আহিছা আৰু আজি আমি এই ক্লাছটো তাৰ পৰাই ষ্টাৰ্ট কৰিম আমি জানো সোৱা কাৰ্বনৰ সিম্বল হৈছে C আৰু কাৰ্বনৰ পাৰমাণৱিক সংখ্যা হৈছে 6 হয়নে আমি জানো পাৰমাণৱিক সংখ্যাক আমি Z লেটাৰ দ্বাৰা বুজাও পাৰমাণৱিক সংখ্যা হৈছে 6 আৰু পাৰমাণৱিক সংখ্যাই প্ৰোটনৰ সংখ্যাও বুজায় অৰ্থাৎ কাৰ্বনত আছে প্ৰোটন 6টা প্ৰোটন সদায় পজিটিভলি চাৰ্জ আকৌ যেহেতু ই এটা পৰমাণু আৰু পৰমাণুত যিমান প্ৰোটন থাকে হিমান ইলেক্ট্ৰনো থাকে অৰ্থাৎ কাৰ্বন পৰমাণুটোত প্ৰোটন 6টা ইলেক্ট্ৰনো 6টা ইলেক্ট্ৰন হৈছে নেগেটিভলি চাৰ্জ এতিয়া যেহেতু কাৰ্বনত ইলেক্ট্ৰনৰ সংখ্যা 6টা গতিকে আমি যদি কাৰ্বনৰ ইলেক্ট্ৰনীয় বিন্যাস লিখো তেন্তে আমি লিখিব পাৰিম 2.4 অৰ্থাৎ প্ৰথম কক্ষ যেটো আমি K সেল বুলি কওঁ K সেলত আছে দুটা ইলেক্ট্ৰন আৰু L সেলত আছে চাৰিটা ইলেক্ট্ৰন যদি আমি ইলেক্ট্ৰনীয় হাজোন চাও এটো আমাৰ কাৰ্বনৰ নিউক্লিয়াছ প্ৰথম K সেলত আছে দুটা ইলেক্ট্ৰন আৰু L সেল অৰ্থাৎ বহি কক্ষত আছে কাৰ্বনৰ চাৰিটা ইলেক্ট্ৰন এই যে L কক্ষ বহিৰতম কক্ষত থকা এই চাৰিটা ইলেক্ট্ৰনক আমি কম যোজক ইলেক্ট্ৰন একেটা হৈছে কাৰ্বনৰ যোজক ইলেক্ট্ৰন এতিয়া আমি জানো যে আমাৰ ওচৰত 118 বিধ মৌল আছে হয়নে 118 বিধ মৌলৰ ভিতৰত হিলিয়াম নিয়ন আৰ্গন ক্ৰিপ্টন এইবিলাক হৈছে নিষ্ক্ৰিয় গেছ নিষ্ক্ৰিয় আৰু এইবিলাক হৈছে সুস্থিৰ পৰমাণু কিয়নো এই পৰমাণু বিলাকৰ বহিৰতম কক্ষটো সম্পূৰ্ণ ইলেক্ট্ৰনৰে ভৰি আছে এতিয়া বাকি থকা যিমান বিলাক পৰমাণু কাৰ্বন হাইড্ৰোজেন সোডিয়াম পটাছিয়াম ইত্যাদি মৌলৰ পৰমাণু বিলাকৰ বহিৰতম কক্ষটো সম্পূৰ্ণৰূপে ইলেক্ট্ৰনৰে ভৰি নেথাকে পূৰ্ণ হৈ নেথাকে হেহে এই মৌলৰ পৰমাণু বিলাকে বহিৰতম কক্ষটো 8টা ইলেক্ট্ৰনৰে পূৰ্ণ কৰিব বিচাৰে তোমালোকে ক্লাছ 9ত অষ্টক নীতিটো পঢ়ি আহিছা আৰু 8টা ইলেক্ট্ৰন পূৰ্ণ কৰিবৰ কাৰণে এই মৌলৰ পৰমাণু বিলাকে হয় ইলেক্ট্ৰন ত্যাগ কৰিব নহলে ইলেক্ট্ৰন গ্ৰহণ কৰিব অথবা ইলেক্ট্ৰন ভাগ বতৰা কৰিব এতিয়া আমি চাম যে কাৰ্বনৰ ওচৰত থকা নিকটতম সম্ভ্ৰান্ত গেছ কি আছে অৰ্থাৎ আমি যদি চাও কাৰ্বনৰ একেবাৰে ওচৰত থকা নিকটতম সম্ভ্ৰান্ত গেছ এটা হৈছে হিলিয়াম আৰু এটা হৈছে আমাৰ নিয়ন হিলিয়ামৰ পাৰমাণৱিক ক্ৰমাংক 2 আৰু নিয়নৰ 10 এতিয়া আমি যদি হিলিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস দেখো 2 অৰ্থাৎ K সেলটোত দুটা ইলেক্ট্ৰন থাকিব লাগে দুটা ইলেক্ট্ৰনেই আছে অৰ্থাৎ হিলিয়াম সুস্থিৰ পৰমাণু আকৌ নিয়নৰ পাৰমাণৱিক সংখ্যা 10 ইলেক্ট্ৰনীয় বিন্যাস হ'ব 2.8 অৰ্থাৎ K সেলত দুটা আৰু L সেলত 8টা ইলেক্ট্ৰন সোমায় আৰু 8টা ইলেক্ট্ৰনেই আছে যেহেতু ইয়াত ইলেক্ট্ৰন সম্পূৰ্ণৰূপে সোমাই আছে গতিকে ইহতি সুস্থিৰ মৌল এতিয়া চোৱা কাৰ্বনে হিলিয়াম অথবা নিয়নৰ নিচিনা হ'ব বিচাৰিলে তোমালোকে মন কৰাচোন কাৰ্বনৰ যেহেতু যোজক ইলেক্ট্ৰনৰ সংখ্যা 4টা যোজক কক্ষত 4টা ইলেক্ট্ৰন আছে যদি এই 4টা ইলেক্ট্ৰন ত্যাগ কৰে তেন্তে ই সুস্থিৰ ইলেক্ট্ৰনীয় বিন্যাস লাভ কৰিব অৰ্থাৎ ইয়াৰ K সেলত দুটা ইলেক্ট্ৰন হ'ব অৰ্থাৎ ই কাৰ্বনটো হিলিয়ামৰ নিচিনা হৈ পৰিব আকৌ যদি কাৰ্বনে 4টা ইলেক্ট্ৰন গ্ৰহণ কৰে 4টা ইলেক্ট্ৰন গ্ৰহণ কৰিলে 4 + 4 8 ইলেক্ট্ৰন হৈ যাব লগালগ কাৰ্বনে নিয়নৰ সুস্থিৰ সম্ভ্ৰান্ত গেছৰ ইলেক্ট্ৰনীয় বিন্যাসটো লাভ কৰিব অৰ্থাৎ কাৰ্বনে 4টা ইলেক্ট্ৰন ত্যাগ কৰিলে হিলিয়ামৰ নিচিনা হ'ব আৰু 4টা গ্ৰহণ কৰিলে নিয়নৰ নিচিনা হ'ব এতিয়া আমি চাম যে কাৰ্বনৰ কাৰণে 4টা ইলেক্ট্ৰন ত্যাগ অথবা গ্ৰহণ কৰাটো সম্ভৱ হয় নে নহয় এতিয়া চোৱা কাৰ্বন হয়নে কাৰ্বনত আকৌ এবাৰ লিখি লৈছো কাৰ্বন আমি যদি কাৰ্বনক যদি 4টা ইলেক্ট্ৰন গ্ৰহণ কৰিবলৈ দিও আমি জানো কাৰ্বনত প্ৰোটন কিমান আছিল প্ৰোটন আছিল 6টা আৰু ইলেক্ট্ৰন আছিল 6টা এতিয়া কাৰ্বনে যেতিয়া 4টা ইলেক্ট্ৰন গ্ৰহণ কৰিব 4টা ইলেক্ট্ৰন গ্ৰহণ কৰাৰ লগে লগে কাৰ্বন হৈ যাব C4 নিগেটিভ কিয়নো চোৱা
কাৰ্বনত এতিয়াও প্ৰোটন 6টাই আছে কিন্তু ইলেক্ট্ৰন কিমান হৈ যাব ইলেক্ট্ৰনৰ সংখ্যা হৈ যাব 6 + 4 that is equal 10 10টা ইলেক্ট্ৰন হৈ যাব 4টা ইলেক্ট্ৰন বেছি হৈ যোৱাৰ কাৰণে C4 নিগেটিভ নিগেটিভ চাৰ্জ বাঢ়ি গৈছে ন 4টা বাঢ়ি যাব গতিকে C4 নিগেটিভ এতিয়া আমি দেখিবলৈ পাইছো যে আগতে 6টা প্ৰোটনে 6টা ইলেক্ট্ৰনক ধৰি ৰাখিছিলে কিন্তু 4টা ইলেক্ট্ৰন গ্ৰহণ কৰাৰ পাছত 6টা প্ৰোটনে 10টা ইলেক্ট্ৰনক ধৰি ৰখাটো সম্ভৱ নহয় গতিকে কাৰ্বনে 4টা ইলেক্ট্ৰন গ্ৰহণ কৰি C4 নিগেটিভ আয়ন গঠন কৰিব নোৱাৰে অৰ্থাৎ কাৰ্বনটো আমাৰ নিয়নৰ ইলেক্ট্ৰনীয় বিন্যাসটো লাভ কৰিবলৈ সম্ভৱ নহব আকৌ চাম যে কাৰ্বনে 4টা ইলেক্ট্ৰন ত্যাগ কৰিব পাৰে নে নোৱাৰে এতিয়া যদি আমি কাৰ্বনৰ পৰা যদি 4টা ইলেক্ট্ৰন ত্যাগ কৰাব বিচাৰো কাৰ্বনত আকৌ লিখিছো প্ৰোটন আছে কিমান 6টা ইলেক্ট্ৰন আছে 6টা এতিয়া কাৰ্বনৰ পৰা যদি 4টা ইলেক্ট্ৰন উলিয়াই দিও ই হৈ যাব C4 পজিটিভ আয়ন এতিয়া কাৰ্বনৰ ক্ষেত্ৰত চোৱাচোন বাৰু আমি জানো যে নিউক্লিয়াছে তাৰ চাৰিফালে থকা ইলেক্ট্ৰন বিলাকক আকৰ্ষণ কৰি ৰাখে এতিয়া আমি যদি কাৰ্বনৰ এই চাৰিটা ইলেক্ট্ৰন 1 2 3 4 এই চাৰিটা ইলেক্ট্ৰন যদি আমি উলিয়াই নিব বিচাৰো তেন্তে নিউক্লিয়াছ আৰু ইলেক্ট্ৰনৰ মাজত থকা যেটো আকৰ্ষণী বল এই আকৰ্ষণী বলটো আমি ভাঙিব লাগিব অৰ্থাৎ আমাক শক্তিৰ প্ৰয়োজন হ'ব এতিয়া চাৰিটা ইলেক্ট্ৰন উলিয়াই নিবৰ কাৰণে প্ৰচুৰ পৰিমাণৰ শক্তিৰ প্ৰয়োজন হ'ব গতিকে কাৰ্বনে চাৰিটা ইলেক্ট্ৰন ত্যাগ কৰি হিলিয়ামৰ ইলেক্ট্ৰনীয় হাজোন লাভ কৰিবলৈও সম্ভৱ নহয় তো তেতিয়া হলে অপচন আহিব আমাৰ সেকেন্ডটো যে কাৰ্বনে ফাৰ্স্ট অপচনটো আছিল কাৰ্বনে ইলেক্ট্ৰন ত্যাগ বা গ্ৰহণ কৰাটো আৰু সেকেন্ড অপচনটো আছিল কাৰ্বনৰ ইলেক্ট্ৰন ভাগ বতৰা কৰাটো যেহেতু ইলেক্ট্ৰন গ্ৰহণ বা ত্যাগ কৰাটো সম্ভৱ হৈ নহছিল সেই কাৰণে কাৰ্বনে কি কৰিব এতিয়া ইলেক্ট্ৰন শেয়াৰ কৰিব ইলেক্ট্ৰন কি কৰিব ভাগ বতৰা কৰিব এতে ইলেক্ট্ৰন ভাগ বতৰা কৰি গঠন হোৱা বান্ধনী বিলাকক আমি সহযোজী বান্ধনী বুলি কম এতিয়া আমি এটা উদাহৰণ লৈ লম কাৰ্বন হয়নে কাৰ্বনৰ পাৰমাণবিক সংখ্যা 6 যোজক ইলেক্ট্ৰনৰ সংখ্যা 4 গতিকে কাৰ্বনৰ যোজ্যতা কিমান 4 যেহেতু কাৰ্বনক সুস্থিৰ হ'বলৈ আৰু 4টা ইলেক্ট্ৰন দৰকাৰ হয় গতিকে কাৰ্বনে কি কৰিব 4টা ইলেক্ট্ৰন কাৰ্বন অথবা আন পৰমাণুৰ লগত ইলেক্ট্ৰন কি কৰিব শেয়াৰ কৰিব এতিয়া আমি প্ৰথম এটা উদাহৰণ লৈ লৈছো CH4 এটো হৈছে আমাৰ মিথেন অণু এতিয়া কাৰ্বনৰ বহিৰতম কক্ষত 1 2 3 4টা ইলেক্ট্ৰন এতিয়া কাৰ্বনে কি কাৰ লগত কম্বাইন কৰিছে হাইড্ৰোজেনৰ লগত হাইড্ৰোজেনৰ পাৰমাণবিক সংখ্যা 1 ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস 1 এটা হাইড্ৰোজেন তাৰ নিকটতম সম্ভ্ৰান্ত গেছ হিলিয়ামৰ নিচিনা হ'ব বিচাৰে হিলিয়ামৰ ইলেক্ট্ৰন আছে দুটা অৰ্থাৎ কে সেলত দুটা ইলেক্ট্ৰন সোমায় আৰু হিলিয়ামক হাইড্ৰোজেনক মাত্ৰ আৰু এটা ইলেক্ট্ৰন দৰকাৰ হৈছে আৰু এটা ইলেক্ট্ৰন পালে ই নিকটতম সম্ভ্ৰান্ত গেছৰ ইলেক্ট্ৰনীয় বিন্যাস লাভ কৰিব গতিকে যেহেতু কাৰ্বনকো ইলেক্ট্ৰন প্ৰয়োজন হৈছে হাইড্ৰোজেনকো ইলেক্ট্ৰন প্ৰয়োজন হৈছে গতিকে দুইটাই ইলেক্ট্ৰন কি কৰিব ইয়াত শেয়াৰ কৰিব এতিয়া আমি কাৰ্বনৰ বহিৰতম কক্ষত থকা ইলেক্ট্ৰন বিলাক লিখি ললো এতিয়া আমি হাইড্ৰোজেনক আনিম হাইড্ৰোজেন এতিয়া এই হাইড্ৰোজেনটোৱে তাৰ ইলেক্ট্ৰনটো লৈ আহিছে আকৌ এটা হাইড্ৰোজেন আনিম তাৰ ইলেক্ট্ৰনটো লৈ আহিছে আৰু এটা হাইড্ৰোজেন আনিম তাৰ ইলেক্ট্ৰনটো লৈ আহিছে আৰু এটা হাইড্ৰোজেন তাৰ ইলেক্ট্ৰনটো লৈ আহিছে এতিয়া তোমালোকে যদি ভালকৈ মন কৰা দেখিবা যে হাইড্ৰোজেনে নিজৰ এটা আৰু কাৰ্বনৰ এটা শেয়াৰ কৰিছে দুটা ইলেক্ট্ৰন লাভ কৰিবলৈ সক্ষম হৈছে এই হাইড্ৰোজেনটো নিজৰ এটা আৰু কাৰ্বনৰ এটা শেয়াৰ কৰিছে এটো হাইড্ৰোজেনেও নিজৰ এটা কাৰ্বনৰ এটা এটো হাইড্ৰোজেনেও নিজৰ এটা আৰু কাৰ্বনৰ এটা শেয়াৰ কৰিছে আৰু সুস্থিৰ ইলেক্ট্ৰনীয় বিন্যাস লাভ কৰিবলৈ সক্ষম হৈছে ঠিক একেদৰে আমি যদি কাৰ্বনলে মন কৰো কাৰ্বনৰ নিজৰ 4টা আছে সোৱা ক্ৰস মাৰ্ক কৰা কিটা কাৰ্বনৰ ইলেক্ট্ৰন 1 2 3 4 আৰু 4টা হাইড্ৰোজেনৰ পৰা 4টা ইলেক্ট্ৰন শেয়াৰ কৰিব হয়নে অৰ্থাৎ 4ডাল সহযোজী বান্ধনী গঠন কৰিব এতিয়া দেখিবলৈ কেনেকুৱা হ'ব আমি ইয়াতে আঁকি দিম সোৱা এটো মোৰ কাৰ্বন এতিয়া দুটা ইলেক্ট্ৰন লগ লাগিলে এডাল বন্ড গঠন হ'ব কাৰ্বন হাইড্ৰোজেন বন্ড
কাৰ্বন হাইড্ৰোজেন বন এই বান্ধনীবিলাকক আমি সহযোজী বান্ধনী বুলি কম এই বান্ধনীবিলাকৰ নামটো কি বুলি কৈছো মই এই বান্ধনীবিলাকৰ নাম হৈছে সহযোজী বান্ধনী সহযোজী বান্ধনী কাক কয় বুলি ক'লে আমি কম যি বান্ধনী গঠন হওঁতে দুটা পৰমাণুৰ মাজত ইলেক্ট্ৰনৰ ভাগ বতৰা হয় শেয়াৰ হয় তেনে বান্ধনী হৈছে আমাৰ সহযোজী বান্ধনী আকৌ এই বান্ধনীডাল হৈছে এক বান্ধনী মানে এডাল যদি আমাৰ এই দুইটা পৰমাণুৰ মাজত এডাল বান্ধনী আছে গতিকে এইডাল হৈছে আমাৰ এক বান্ধনী কাৰ্বনৰ বাহিৰে আন বহুতো মৌলৰ পৰমাণু আছে যি সহযোজী বান্ধনী গঠন কৰিব পাৰে এতিয়া আমি কিছুমান উদাহৰণ লৈ লম যিবিলাক মৌলৰ পৰমাণুৱে সহযোজী বান্ধনী গঠন কৰিব পাৰে এতিয়া আমি 2 নম্বৰ উদাহৰণটো লৈ লম 2 নম্বৰ উদাহৰণটো আমি চাম ক্লোৰিন অণু Cl2 অণু ক্লোৰিন অণুটো লৈ লম এতিয়া তোমালোকে জানা যে ক্লোৰিনৰ পাৰমাণৱিক ক্ৰমাংক হৈছে 17 পাৰমাণৱিক সংখ্যা 17 অৰ্থাৎ ইলেক্ট্ৰনৰ সংখ্যাও ইয়াত 17 টা আছে ইলেক্ট্ৰনিক কনফিগাৰেশ্যন 2.8.7 এতিয়া ক্লোৰিন অণুটো গঠন হওঁতে দুটা ক্লোৰিন পৰমাণু লগ হৈছে এতিয়া যদি আমি আৰু এটা ক্লোৰিন পৰমাণু লৈ লওঁ তাৰো যদি ইলেক্ট্ৰনীয় বিন্যাস লিখো 2.8.7 তোমালোকে মন কৰিছা যে ক্লোৰিনৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা 7 ইয়াক সুস্থিৰ হ'বলৈ বহিৰতম কক্ষটো 8টা ইলেক্ট্ৰনেৰে পূৰ্ণ কৰিব বিচাৰে হয়নে বহিৰতম কক্ষটো 8টা ইলেক্ট্ৰনেৰে পূৰ্ণ কৰিব বিচাৰে গতিকে ক্লোৰিনকো এটা ইলেক্ট্ৰনৰ প্ৰয়োজন হৈছে এটো ক্লোৰিনকো এটা ইলেক্ট্ৰনৰ প্ৰয়োজন হৈছে যেতিয়া দুইটা পৰমাণুকে ইলেক্ট্ৰনৰ প্ৰয়োজন হ'ব তেতিয়া হলে এটাই আনটোক ইলেক্ট্ৰন ত্যাগ বা গ্ৰহণ কৰাটো সম্ভৱ নহয় এই ক্ষেত্ৰত ইলেক্ট্ৰন কি কৰিব শেয়াৰ কৰিব কেনেকৈ আমি এতিয়া দেখাম আমি সদায় ডট সিট ৰবা এক সেকেন্ড এতিয়া আমি কি কৰিম ইলেক্ট্ৰন বিলাক দেখুৱাম এটো আমাৰ ক্লোৰিনৰ বহিৰতম কক্ষত কিমানটা ইলেক্ট্ৰন আছে 7টা 1 2 3 4 5 6 7 এটো ক্লোৰিন পৰমাণু লৈ লওঁ তাৰো বহিৰতম কক্ষত 1 2 3 4 5 6 7 আমি জানো যে সুস্থিৰ হ'বৰ কাৰণে 8টা ইলেক্ট্ৰনৰ প্ৰয়োজন লেফট সাইডৰ ক্লোৰিনটোলে চোৱা নিজৰ 7টা আছে আৰু কাষৰটোৰ পৰা এটা শেয়াৰ কৰিব আকৌ ৰাইট সাইডৰ ক্লোৰিনটোৱে নিজৰ 7টা আৰু কাষৰটোৰ পৰা এটা শেয়াৰ কৰি 8টা ইলেক্ট্ৰন লাভ কৰিব এতিয়া ক্লোৰিন আৰু ক্লোৰিনৰ মাজত এজোৰ ইলেক্ট্ৰন ভাগ বতৰা হৈছে শেয়াৰ হৈছে গতিকে ক্লোৰিন আৰু ক্লোৰিনৰ মাজত এক বান্ধনীৰ সৃষ্টি হ'ব আৰু এইডাল হৈছে সহযোজী বান্ধনী আৰু বাকি এইবিলাক হৈছে আমাৰ বান্ধনীত ভাগ লোৱা নাই এই ইলেক্ট্ৰন বিলাকে এইবিলাকক আমি লোন পেয়াৰ ইলেক্ট্ৰন বুলি কওঁ বা সিম্পলি আমি এনেকৈ লিখি দিলেও হ'ব ক্লোৰিন আৰু ক্লোৰিনৰ মাজত এক বান্ধনীৰ সৃষ্টি হৈছে ঠিক একেদৰে ক্লোৰিন লব পাৰা ফ্লোৰিন লব পাৰা এনেকৈ এক বান্ধনীৰ সৃষ্টি হয় সহযোজী বান্ধনী এতিয়া আমি নেক্সট চাম হাইড্ৰোজেন অণুৰ ক্ষেত্ৰত ডি পাৰমাণৱিক অণু হাইড্ৰোজেন এতিয়া হাইড্ৰোজেন ডি পাৰমাণৱিক H2 ইয়াত দুটা হাইড্ৰোজেন লগ হৈছে কিয় দুটা হাইড্ৰোজেন লগ হৈছে তাৰো কাৰণ আছে আমি জানো হাইড্ৰোজেনৰ পাৰমাণৱিক সংখ্যা 1 ইলেক্ট্ৰনীয় বিন্যাস 1 হাইড্ৰোজেন ইলেক্ট্ৰনীয় বিন্যাস হৈছে 1 এতিয়া হাইড্ৰোজেনৰ ওচৰত থকা সম্ভ্ৰান্ত গেছ হৈছে হিলিয়ামৰ প্ৰথম কক্ষত দুটা ইলেক্ট্ৰন থাকিব লাগে দুটা ইলেক্ট্ৰনেই আছে আৰু হাইড্ৰোজেনো হিলিয়ামৰ নিচিনাই হ'ব বিচাৰে এতিয়া হাইড্ৰোজেনে যদি হিলিয়ামৰ নিচিনা হ'ব বিচাৰে তাক এটা ইলেক্ট্ৰনৰ প্ৰয়োজন হৈছে অৰ্থাৎ ইয়াৰ বহিৰতম কক্ষটো প্ৰথম কক্ষয় হেহে ইয়াক দুটা ইলেক্ট্ৰন প্ৰয়োজন হয় নিজৰ এটা আছে আৰু এটা পালেই হৈ যাব এটা যেহেতু দুইটাকে ইলেক্ট্ৰন দৰকাৰ হৈছে গতিকে দুইটাই ইলেক্ট্ৰন কি কৰিব শেয়াৰ কৰিব ট্ৰান্সফাৰ নকৰে এতিয়া আমি এটো হাইড্ৰোজেন লিখি লওঁ এটো হাইড্ৰোজেন দি ললো এটো হাইড্ৰোজেনৰ ইলেক্ট্ৰন এটো হাইড্ৰোজেনৰ এটো ইলেক্ট্ৰন এতিয়া কি কৰিব আমাৰ ইলেক্ট্ৰন শেয়াৰ কৰিব হয়নে হাইড্ৰোজেনে নিজৰ এটা আৰু কাষৰটোৰ পৰা এটা এটো হাইড্ৰোজেনেও নিজৰ এটা আৰু কাষৰটোৰ পৰা এটা শেয়াৰ কৰি সহযোজী বান্ধনীৰ সৃষ্টি কৰিব আৰু এই সহযোজী বান্ধনীটো হৈছে এক বান্ধনী কেনেকুৱা বান্ধনী এটো আমাৰ এক বান্ধনী আৰু সহযোজী বান্ধনী এডালি বান্ধনী আছে হয়নে এক বান্ধনী এতিয়া আমি চাম
অক্সিজেনৰ ক্ষেত্ৰত কেনেকুৱা বান্ধনিৰ সৃষ্টি হ'ব এতিয়া অক্সিজেন অণুটোৰ ক্ষেত্ৰত চাম অক্সিজেনো দ্বি পাৰমাণৱিকতা ইয়াত 2 হয় দুটা অক্সিজেন পৰমাণুৰ লগ হয় দুটা অক্সিজেন পৰমাণু লগ হোৱাৰ লগে লগে কি হ'ব ইহতৰ বহিৰতম কক্ষটো 8টা ইলেক্ট্ৰনেৰে পূৰ্ণ হৈ যাব এটা কেনেকৈ পূৰ হ'ব আমি চাম অক্সিজেনৰ পাৰমাণৱিক সংখ্যা 8 ইলেক্ট্ৰনৰ সংখ্যাও 8 ইলেক্ট্ৰনীয় বিন্যাস 2.6 ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস 2.6 বহিৰতম কক্ষত 6টা কৈ ইলেক্ট্ৰন আছে মাত্ৰ দুটা ইলেক্ট্ৰন পালে ইহতি সুস্থিৰ হৈ যাব নিয়নৰ সুস্থিৰ ইলেক্ট্ৰনীয় বিন্যাস লাভ কৰিবলৈ সক্ষম হ'ব গতিকে আমি যদি আমি ইলেক্ট্ৰন ডট ষ্ট্ৰাকচাৰ আকো আৰু অক্সিজেনৰ বহিৰতম কক্ষত 1 2 3 4 5 6 সদায় যোজক ইলেক্ট্ৰনৰ সংখ্যা বিলাকে তোমালোকে এনেকৈ বহুৱাবা আৰু এটা অক্সিজেন দি দিছো তাৰো বহিৰতম কক্ষত 6টা ইলেক্ট্ৰন 1 2 3 4 5 6 সুস্থিৰ হবৰ কাৰণে 8টা ইলেক্ট্ৰনৰ দৰকাৰ হয় গতিকে কি কৰিব লেফট সাইডৰ অক্সিজেনটোৱে নিজৰ 6টা আছে কাখৰটোৰ পৰা দুটা শেয়াৰ কৰিব আকৌ ৰাইট সাইডৰ অক্সিজেনে নিজৰ 1 2 3 4 5 6টা আছে আৰু তাৰ কাখৰটোৰ পৰা এই দুটা শেয়াৰ কৰি 8টা টোটাল 8টা ইলেক্ট্ৰন হৈ যাব সুস্থিৰ হৈ যাব এতিয়া চোৱা শেয়াৰিং কেনেকৈ কৰিছে দুটা অক্সিজেনৰ মাজত এই দুটা লগ লাগিলে এডাল বন্ড এই দুটা লগ লাগিলে এডাল বন্ড গতিকে আমি দেখাম ডি বান্ধনিৰ সৃষ্টি হৈছে সহযোজী বান্ধনি আৰু অক্সিজেনৰ মাজত কেনেকুৱা বান্ধনি আছে ডি বান্ধনি দুডাল বান্ধনি গঠন হৈছে এতিয়া আমি চাম লাষ্ট আৰু এটা উদাহৰণ নাইট্ৰজেনো হৈছে আমাৰ ডি পাৰমাণৱিক অণু নাইট্ৰজেনৰ পাৰমাণৱিক সংখ্যা হৈছে 7 ইলেক্ট্ৰনীয় বিন্যাস যদি আমি লিখো 2.5 আৰু এটা নাইট্ৰজেন লিখি লৈছো ইয়াৰো ইলেক্ট্ৰনীয় বিন্যাস হৈছে আমাৰ 2.5 তোমালোকে মন কৰিছা যে যোজক ইলেক্ট্ৰনৰ সংখ্যা হৈছে 5 আৰু ইয়াৰ যোজ্যতা হৈছে 3 কিয়নো 3টা ইলেক্ট্ৰন পালে ইহতি কি হৈ যাব সুস্থিৰ হৈ যাব এতিয়া যেহেতু দুইটাকে 3টা ইলেক্ট্ৰনৰ প্ৰয়োজন হৈছে গতিকে দুইটাই কি কৰিব ইলেক্ট্ৰন শেয়াৰ কৰিব ভাগ বতৰা কৰিব নাইট্ৰজেন বহিৰতম কক্ষত থকা ইলেক্ট্ৰন বিলাক লিখি লৈছো 5টা ইলেক্ট্ৰন 1 2 3 4 5 হলনে নেক্সট আৰু এটা নাইট্ৰজেন লিখি লৈছো এই নাইট্ৰজেনৰো 1 2 3 4 5 এতিয়া সো ৰাইট সাইডৰ নাইট্ৰজেনটোৰ সব নিজৰ 5টা আছে 1 2 3 4 5টা আৰু কাখৰটোৰ পৰা 3টা শেয়াৰ কৰিব 5 যোগ 3 8টা ইলেক্ট্ৰন অক্টেটটো কমপ্লিট হৈ গল আকৌ লেফট সাইডৰ নাইট্ৰজেনটোৰ ক্ষেত্ৰত নিজৰ 5টা আছে আৰু কাখৰটোৰ পৰা 3টা শেয়াৰ কৰি 8টা ইলেক্ট্ৰন পূৰ হৈ যাব অৰ্থাৎ দুইটাৰে সুস্থিৰ ইলেক্ট্ৰনীয় বিন্যাস লাভ কৰিবলৈ সক্ষম হল এতিয়া আমি এটো মোৰ নাইট্ৰজেন ইহতৰ মাজত তিনিজোৰ এজোৰ দুজোৰ তিনিজোৰ ইলেক্ট্ৰন কি হৈছে শেয়াৰ হৈছে গতিকে ইহতত কি থাকিব 3 বান্ধনি থাকিব এক বান্ধনি দ্বি বান্ধনি নাথাকে কি থাকিব 3 বান্ধনি তিনডাল বান্ধনি থাকিব আৰু এই প্ৰতিটো নাইট্ৰজেনৰ ওপৰত এজোৰ ইলেক্ট্ৰন ফ্ৰী হৈ থাকিব যি বান্ধনিত ভাগ বতৰা কৰা নাই এইবিলাক হৈছে এতিয়া সহযোজী বান্ধনি যত এক বান্ধনি দ্বি বান্ধনি আৰু ত্ৰি বান্ধনিৰ সৃষ্টি হৈছে সহযোজী বান্ধনি কেনেকৈ গঠন হয় যত ইলেক্ট্ৰন ভাগ বতৰা হয় এতিয়া আমি জানিলো যে কাৰ্বনৰ দৰে আন কিছুমান মৌলৰ পৰমাণুও সহযোজী বান্ধনি গঠন কৰে এতিয়া আকৌ আমি পুনৰ কাৰ্বনৰ ওচৰলৈ ঘূৰি আহিম নেক্সট আমি পঢ়িম সোৱা কাৰ্বনৰ ভাৰ্সেটাইল নেচাৰৰ বিষয়ে কাৰ্বন কি হৈছে বহুধা গুণযুক্ত এটা মৌল এটা কাৰ্বনৰ কিছুমান বিশেষ গুণ আছে যাৰ কাৰণে আমি যদি চাও আমাৰ ওচৰতে 118 বিধ মৌল আছে ন 118 বিধ মৌলৰ ভিতৰত যদি আমি কাৰ্বনক তুলি লওঁ তেন্তে কাৰ্বনৰে 3 নিযুতৰো অধিক কি আছে যৌগ আছে এতিয়া আমি জানিব লাগিব যে কাৰ্বনে কেনেকৈ 3 নিযুতৰো অধিক যৌগ গঠন কৰিব পাৰে তাৰে ভিতৰত দুটা ইম্পৰ্টেন্ট ধৰ্ম আছে যাৰ কাৰণে কাৰ্বনে বৃহৎ সংখ্যক যৌগ গঠন কৰিব পাৰে তাৰে ভিতৰতে 1 নম্বৰ ধৰ্মটো হৈছে আমাৰ কেটিনেশন ধৰ্ম নম্বৰ 1 ধৰ্মটো হৈছে কেটিনেশন ধৰ্ম এটা কেটিনেশন ধৰ্ম মানে হৈছে যে কাৰ্বনে নিজৰ মাজতে বান্ধনি গঠন কৰি বৃহৎ সংখ্যক যৌগ গঠন কৰিব পাৰে আমি এই ক্লাছৰ পাছলৈ উদাহৰণবিলাক চাই যাম তেতিয়া তোমালোকে গম পাবা বা পিছত তোমালোকে যেতিয়া হায়াৰ সেকেন্ডাৰী সায়েন্সত পঢ়িবা তেতিয়া অৰ্গেনিক কেমিষ্ট্ৰিত ডাঙৰ কাৰ্বনৰ
যৌগৰ বিষয়ে অধ্যয়ন কৰিবলৈ পাবা এতিয়া তোমালোকে মাত্ৰ মনত ৰাখা যে কাৰ্বনৰ এটা ইউনিক নেচাৰ আছে যে কাৰ্বনে নিজৰ লগতে বান্ধনি সৃষ্টি কৰিব পাৰে এতিয়া কাৰ্বনে যে নিজৰ মাজতে বান্ধনি সৃষ্টি কৰিব পৰা গুণটো আছে এই গুণটোক আমি কেটিনেশন ধৰ্ম বুলি কওঁ এতিয়া চোৱা কাৰ্বনে নিজৰ মাজতে বান্ধনি সৃষ্টি কৰিব কাৰণে কাৰ্বন এনেকা পুন শৃংখলৰ যৌগ গঠন কৰিব পাৰে সক্ৰিয় চক্ৰৰ যৌগ গঠন কৰিব পাৰে এইবিলাক ধৰ্মৰ কাৰণে দেখিছেনে কাৰ্বনে নিজৰ মাজতে লগ লাগি কি কৰিব পাৰে বান্ধনি গঠন কৰিব পাৰে আৰু এই ধৰ্মটোক আমি কি নাম দিছো কেটিনেশন ধৰ্ম আকৌ 2 নম্বৰ ধৰ্মটো হৈছে কাৰ্বনৰ যোজ্যতা হৈছে কাৰ্বনৰ যোজ্যতা 4 যোজ্যতা 4 হোৱাৰ কাৰণে কি হয় কাৰ্বনে আন 4টা কাৰ্বনৰ লগত লগ লাগি এক বান্ধনিৰ দ্বাৰা যুঁজ হৈ থাকিব পাৰে বা অন্য মৌলৰ পৰমাণু যেনে কাৰ্বনে হাইড্ৰোজেনৰ লগত লগ লাগি থাকিব পাৰে অক্সিজেনৰ লগত লগ লাগি নাইট্ৰোজেন ক্লোৰিন ইত্যাদি ফসফৰাছ সালফাৰ ইত্যাদি মৌলৰ পৰমাণুবিলাকৰ লগত লগ লাগিও যৌগ গঠন কৰিব পাৰে এতিয়া কাৰ্বনে এই মৌলৰ পৰমাণুবিলাকৰ লগত বা কাৰ্বনে নিজৰ নিচিনা কাৰ্বনৰ লগতে যে যৌগ গঠন কৰিব পাৰে বান্ধনি সৃষ্টি কৰিব পাৰে সেই বান্ধনিবিলাক অতি দৃঢ় বান্ধনি ইয়াৰ কাৰণ হৈছে কাৰ্বনৰ সাইজটো স্মল এটা সাইজটো স্মল হোৱাৰ কাৰণে কি হ'ব কাৰ্বনৰ নিউক্লিয়াছে আমিতো জানো কাৰ্বনে যাৰ লগতে যৌগ গঠন কৰে বা যাৰ লগতে বান্ধনি গঠন কৰে সেই বান্ধনিডাল হৈছে সহযোজী বান্ধনি অৰ্থাৎ ইলেক্ট্ৰন বিলাক কি কৰে ভাগ বতৰা কৰে শেয়াৰ কৰে আৰু কাৰ্বনৰ সাইজটো সৰু হোৱাৰ কাৰণে কাৰ্বনৰ নিউক্লিয়াছে কি কৰে ভাগ বতৰা কৰা ইলেক্ট্ৰনজোৰ টাইটকে ধৰি ৰাখিব পাৰে সেই কাৰণে কাৰ্বনৰ লগত গঠন হোৱা বান্ধনিবিলাক সুদৃঢ় হয় দৃঢ় বান্ধনি কিন্তু যদি মৌলৰ পৰমাণুবিলাকৰ সাইজটো যদি ডাঙৰ হয় যদি মৌলৰ পৰমাণুটোৰ যদি সাইজটো ডাঙৰ হয় তেন্তে সেই পৰমাণুটোৰ নিউক্লিয়াছে ভাগ বতৰা কৰা ইলেক্ট্ৰনজোৰক টাইটকে ধৰি ৰাখিব নোৱাৰে কাৰণ ডিসটেন্স দূৰত্বটো বাঢ়ি যাব হয়নে নহয় এতিয়া এইবিলাক আমি পিছত ডাঙৰ হলে ভালকৈ অধ্যয়ন কৰিম এতিয়া তোমালোকে ইমানটো মনত ৰাখা যে কাৰ্বনৰ ভাৰ্সেটাইল নেচাৰ আছে কাৰ্বনৰ বহুতো গুণ আছে যাৰ কাৰণে কাৰ্বনৰে যৌগৰ সংখ্যা কাৰ্বনে গঠন কৰা যৌগৰ সংখ্যা কিমান বুলি কৈছো প্ৰায় 3 নিযুত মান হ'ব আৰু কাৰ্বনৰ দুটা বিশেষ ধৰ্ম নাম্বাৰ 1 ধৰ্মটো হৈছে কেটিনেশন ধৰ্ম আৰু কেটিনেশন ধৰ্ম মানে কি হয় যে কাৰ্বনে নিজৰ মাজতে বান্ধনিৰ সৃষ্টি কৰিব পাৰে কাৰ্বনে কি হ'ব পুনকে তোমালোকে যদি কাৰ্বন এনেকুৱা তুমি 20টা 30টা তাতকৈ অধিক কাৰ্বনৰ লগত লগ লাগিও ইহতি যৌগ গঠন কৰাৰ ক্ষমতা আছে আকৌ কাৰ্বনে কি কৰিব পাৰে কাৰ্বনৰ যোজ্যতা 4 হোৱাৰ কাৰণে কাৰ্বনে নিজৰ নিচিনা কাৰ্বনৰ লগত নতুবা অন্য মৌল যেনে যাৰ যোজ্যতা সাধাৰণতে 1 হয় সেইবিলাকৰ লগত লগ লাগি এক বান্ধনি গঠন কৰিব পাৰিব হয়নে আকৌ কাৰ্বনে বিখম পৰমাণু যেনে অক্সিজেন নাইট্ৰোজেন ক্লোৰিন ইত্যাদি বিলাকৰ লগত লগ লাগিও যৌগ গঠন কৰিব পাৰে আৰু এটা কথা যে কাৰ্বনে কেনেকুৱা বান্ধনি গঠন কৰে সহযোজী বান্ধনি আৰু এই সহযোজী বান্ধনিডাল কি হৈছে দৃঢ় বান্ধনি বুলি কৈছে ইয়াৰ কাৰণটো হৈছে কাৰ্বনৰ আকাৰ সৰু হোৱাৰ কাৰণে কাৰ্বনৰ নিউক্লিয়াছটোৱে ভাগ বতৰা কৰা ইলেক্ট্ৰনজোৰক টাইটকে ধৰি ৰাখিব পাৰে এতিয়া আমি কাৰ্বনে গঠন কৰা সংপৃক্ত যৌগ আৰু অসংপৃক্ত যৌগৰ বিষয়ে আলোচনা কৰিম এতিয়া আমি ফাৰ্স্টে কাৰ্বনৰ সংপৃক্ত যৌগৰ বিষয়ে আলোচনা কৰো এতিয়া আগতে লৈ আহা এটা উদাহৰণ লৈছো সেই উদাহৰণটো হৈছে আমাৰ মিথেন অনুত আমি মন কৰিছিলো যে কাৰ্বন আৰু হাইড্ৰোজেনৰ মাজত 4ডাল এক বান্ধনিৰ সৃষ্টি হৈছিল অৰ্থাৎ প্ৰতিটো পৰমাণুৰ যোজ্যতা এক বান্ধনিৰ দ্বাৰা পূৰ্ণ হৈছিল হয়নে মনত পৰিছেনে অকনমান আগতে পঢ়াই আহিছিলো আমি কাৰ্বনৰ নিজৰ কেটা ইলেক্ট্ৰন আছে 4টা 1 2 3 4 কাৰ্বনৰ নিজৰ 4টা আৰু 4টা হাইড্ৰোজেনে কি কৰিছে 4টা ইলেক্ট্ৰন কাৰ্বনৰ লগত শেয়াৰ কৰিছে অৰ্থাৎ কাৰ্বনৰ চাৰিফালে কিমানটা ইলেক্ট্ৰন হৈ গল 8টা ইলেক্ট্ৰন আৰু হাইড্ৰোজেনৰ ক্ষেত্ৰত দুটাকে ইলেক্ট্ৰন পূৰ্ণ হৈছে অৰ্থাৎ প্ৰতিটো পৰমাণুৰ বহিৰতম কক্ষটো কি হৈছে এক বান্ধনিৰ দ্বাৰা কি হৈছে সুস্থিৰ হৈ পৰিছে এতিয়া আৰু এটা উদাহৰণ লম আমি নম্বৰ 2 উদাহৰণ লৈ লৈছো আমি C2H6 এতিয়া চোৱা ইয়াতে কাৰ্বন আছে দুটা এতিয়া কাৰ্বন আৰু কাৰ্বন আমি জানো কাৰ্বনৰ বহিৰতম কক্ষত 4টা ইলেক্ট্ৰন থাকে আমি ফাৰ্স্টে 4টা ইলেক্ট্ৰন আঁকি লৈছো ডট চিত্ৰত হয়নে এতিয়া
ধৰি লোৱা এই কাৰ্বন আৰু এই কাৰ্বনৰ মাজত এজোৰ ইলেক্ট্ৰন ভাগ বতৰা হৈছে হয়নে এতিয়া এই কাৰ্বনটোলে মন কৰা ইয়াৰ চাৰিফালে কিমানটা ইলেক্ট্ৰন হৈ গ'ল ভাগ বতৰা কৰাৰ পিছত 1 2 3 4 5 আৰু কিমানটা লাগিব 3টা গতিকে আমি কি কৰিম 3টা হাইড্ৰোজেনক আনিম প্ৰতিটো হাইড্ৰোজেনে এটাকৈ ইলেক্ট্ৰন কন্ট্ৰিবিউট কৰিব হয়নে হাইড্ৰোজেনক লাগে দুটা এটো হাইড্ৰোজেনকো লাগে দুটা এটো হাইড্ৰোজেনকো লাগে দুটা গতিকে গুটেগিটাই হ্যাপি হয়নে এফালেও আমি আনিম 3টা হাইড্ৰোজেন টোটাল আমাৰ 6টা হাইড্ৰোজেন আছে তাবাদে ডট দি দিম ডট হাইড্ৰোজেন হয়নে এটো হ্যাপি এফালে এটা হাইড্ৰোজেন আনিলো ইউ হ্যাপি এফালে এটা হাইড্ৰোজেন আনিলো ইউ হ্যাপি দুটা লাগে এতিয়া চোৱা তোমালকে মন কৰা যে প্ৰতিটো হাইড্ৰোজেন টোটাল হাইড্ৰোজেন 6টা আছে হয়নে 6টা হাইড্ৰোজেন কাৰ্বনৰ লগত এক বান্ধনীৰ দ্বাৰা লগ হৈ আছে প্ৰতিটো হাইড্ৰোজেনে তাৰ কি হৈছে তাৰ বহিৰতম কক্ষটো দুটা ইলেক্ট্ৰনৰ পূৰ্ণ কৰিব বিচাৰিছে হাইড্ৰোজেনৰ ক্ষেত্ৰত দুটা ইলেক্ট্ৰন দৰকাৰ হয় বুজি পাইছনে আমি এতিয়া চোৱা কাৰ্বন আৰু কাৰ্বনৰ মাজত কিমান আছে এক বান্ধনী এতিয়া মন কৰাচোন বাৰু প্ৰতিটো কাৰ্বনৰ চাৰিফালে কিমানডাল বন আছে চাৰিডাল বন আছে চাৰিডাল বন মানে কিমানটা ইলেক্ট্ৰন 8টা ইলেক্ট্ৰন 1 2 3 4 8টা ইলেক্ট্ৰন সুস্থিৰ ইলেক্ট্ৰনীয় বিন্যাস লাভ কৰিবলৈ সক্ষম হৈ গ'ল নেক্সট ৰাইট সাইডৰ কাৰ্বনটোলে আহা 1 2 3 4 ইয়াৰ চাৰিফালেও কিমানটা ইলেক্ট্ৰন আছে 8টা ইলেক্ট্ৰন পূৰ্ণ হৈছে অৰ্থাৎ যেহেতু ইয়াতে যোজ্যতা পূৰণ কৰিবৰ কাৰণে এক বান্ধনীৰ গঠন হৈছে গতিকে এনেবিলাক যৌগক আমি সংপৃক্ত যৌগ বুলি কম সংপৃক্ত যৌগ হ'বলৈ হলে কি হ'ব যোজ্যতাটো এক বান্ধনীৰ দ্বাৰা যদি আমাৰ পূৰ্ণ হৈ যায় তাক আমি সংপৃক্ত যৌগ বুলি কম অৰ্থাৎ সিম্পলি ক'বলৈ গ'লে যদি সিঙ্গল বন্ড থাকে তাক আমি কি বুলি কম সংপৃক্ত যৌগ এসা কাৰ্বনটোলে মন কৰাচোন কিমানটা হৈ গ'ল চোৱা কাউন্ট কৰা নিজৰ চাৰিটা 1 2 3 4 এফালে 3টা হাইড্ৰোজেনৰ পৰা 3টা আৰু কাখৰ কাৰ্বনটোৰ পৰা এটা 8টা ইলেক্ট্ৰন এই কাৰ্বনটোৰ ক্ষেত্ৰটো নিজৰ 4টা 5 6 7 8টা অক্টেটটো ৰেডি এটো হৈছে আমাৰ ইথেন অণু নেক্সট আৰু এটা অণু আমি লব পাৰো মিথেন ললো ইথেন ললো আৰু এটা অণু লব পাৰো আমি প্ৰপেন আমি ললো এক বান্ধনী সংপৃক্ত বুলি ক'লে এক বান্ধনীৰ দ্বাৰা আমি লগাম সিঙ্গল বন্ড দি দিছো হয়নে এতিয়া চোৱা কাৰ্বনে কিমান বান্ধনী গঠন কৰিব পাৰিব 4ডাল বান্ধনী গঠন কৰিব পাৰে আৰু যেটো সংপৃক্ত বুলি কৈছো তাত সিঙ্গল বন্ড দি থাকিব লাগিব যাৰ যোজ্যতা 1 হাইড্ৰোজেনৰ যোজ্যতা 1 গতিকে আমি এফালে ইয়াত আমি দেখিছো যে এই কাৰ্বনটোৰ কি হৈছে লেফট সাইডৰ একেবাৰে কাৰ্বনটোলে মন কৰা লেফট সাইডৰ কাৰ্বনটোত কি হৈছে মাত্ৰ এডাল বান্ধনী আছে গতিকে ই আৰু 3ডাল বান্ধনী গঠন কৰিব পাৰিব 3টা হাইড্ৰোজেনৰ লগত মাজৰ কাৰ্বনটোলে মন কৰা মাজৰ কাৰ্বনটোৱে দুডাল বান্ধনী গঠন কৰি আছে গতিকে ইয়াত দুটা হাইড্ৰোজেন আমি দিব লাগিব আকৌ একেবাৰে ৰাইট সাইডৰ কাৰ্বনটোলে মন কৰা ইয়াত এডাল বান্ধনী আছে গতিকে আমি ইয়াত 3টা হাইড্ৰোজেন দিব লাগিব এক বান্ধনীৰ দ্বাৰা লগ হৈ আছে গতিকে ফৰ্মুলাটো কি বনিব চোৱা কাৰ্বন কেটা আছে 3টা C3 হলে হাইড্ৰোজেন কেটা আছে 1 2 3 4 5 6 7 8 হাইড্ৰোজেন আছে 8টা হলে ইয়াৰ নামটো হৈছে প্ৰপেন প্ৰপ মানে যদি 3টা কাৰ্বন থাকে তাক আমি প্ৰপ বুলি কওঁ আৰু যেটো ইয়াৰ যদি এলকেন হয় সংপৃক্ত যৌগ এলকেনৰ এনটো আহিছে প্ৰপেন নামটো হৈছে প্ৰপেন আৰু আগৰ কেটা নাম কি বুলি কলো মিথেন আৰু ইথেন মই আকৌ পাছলে পঢ়াম গৈ নামবিলাক কেনেকৈ হ'ব তোমালকে মন কৰা যে ইয়াতে প্ৰতিটো মোলৰ পৰমাণুৰে কি হৈছে যোজ্যতাটো স্যাটিসফাই হৈছে ইয়াৰ মানে বহিৰতম কক্ষটো যিমান ইলেক্ট্ৰন থাকিব লাগে হিমান ইলেক্ট্ৰন আছে হাইড্ৰোজেনক কিমান লাগে দুটা নিজৰ এটা কাৰ্বনৰ এটা নিজৰ এটা কাৰ্বনৰ এটা নিজৰ এটা কাৰ্বনৰ এটা এ ফুলফিল হৈছে দুটা ইলেক্ট্ৰন লাগে শেয়াৰিংৰ পাছত কাৰ্বনলে মন কৰাচোন নিজৰ চাৰিটা আছে 1 2 3 4 আৰু 3টা হাইড্ৰোজেনৰ পৰা 3টা শেয়াৰ কৰিছে 4 + 3 7 আৰু কাখৰ কাৰ্বনটোৰ পৰা এটা 8টা হলে মানে কাৰ্বনৰ চাৰিফালে 4ডাল বন আছে মানে 8টা ইলেক্ট্ৰন পূৰ্ণ হৈ গ'ল এটো কাৰ্বনৰ চাৰিফালেও 4ডাল বন আছে মানে 8টা ইলেক্ট্ৰনৰে পূৰ্ণ হৈ আছে যেহেতু ইয়াত এক বান্ধনীৰ দ্বাৰা লগ হৈ আছে আৰু ইয়াতে আমি দেখিছো যে হাইড্ৰোজেনৰ যোজ্যতা কিমান 1 হয় ইয়াতে আমি এনেকে যদি এক বান্ধনীৰ দ্বাৰা লগ হৈ থাকে এনেকুৱা যৌগক আমি সংপৃক্ত যৌগ বুলি কম তোমালোকৰ বুকখনত ধুনিয়াকে ইয়াত দিয়া আছে চোৱা যে সকলোবোৰ পৰমাণুৰ যোজ্যতা এক বান্ধনীৰ জৰিয়তে পূৰণ হৈছে এনে ধৰণৰ যৌগক আমি সংপৃক্ত যৌগ বুলি কম
হবনে বুজি পাইছা বুলি ভাবিছো সংপৃক্তৰ পৰা এবাৰ আমি অসংপৃক্তলৈ আহিম ইয়াৰ আগতে মই তোমালোকক এটা এক্সাম্পল দি দিম দেই তোমালোকক ৰবা 1 মিনিট সো কাৰ্বন আৰু হাইড্ৰোজেনৰ যৌগবিলাকক আমি কাৰ্বন আৰু মাকো কৰিছো কাৰ্বন আৰু হাইড্ৰোজেনে গঠন কৰা যিবোৰ যৌগ হয় সেই যৌগবিলাকক আমি হাইড্ৰোকাৰ্বন বুলি কওঁ আৰু হাইড্ৰোকাৰ্বন বিলাক সংপৃক্ত আৰু অসংপৃক্ত হ'ব পাৰে হাইড্ৰোকাৰ্বন বিলাকৰ আমি সংপৃক্ত হাইড্ৰোকাৰ্বন বিলাক হৈছে আমাৰ এলকেন সংপৃক্ত হাইড্ৰোকাৰ্বন কোনবিলাক এলকেন য'ত এক বান্ধনী থাকিব আৰু এলকেনৰ সাধাৰণ জেনেৰেল ফৰ্মুলাটো হৈছে এলকেনৰ জেনেৰেল ফৰ্মুলাটো হৈছে CnH twice n plus 2 য'ত nৰ ভ্যালু বিলাক 1 2 3 এনেকে গৈ থাকিব এটা সোৱা আমি যদি nৰ ভ্যালু 1 পুট কৰি দিও C1H কি হ'ব nৰ ভ্যালু 1 পুট কৰিলে 2 into 1 2 plus 2 4 or simply আমি লিখিব পাৰো CH4 next nৰ ভ্যালু 2 পুট কৰি দিয়া C2H ইয়াত 2 into 2 2 দুগুণ 4 sorry ৰে 2 দুগুণ কি হ'ব 4 যোগ 2 6 C2H6 হলনে C2H6 next আমি C3 পুট কৰি দিয়াৰ লগে লগে C3H6 হৈ যাব এবিলাক হৈছে আমাৰ এলকেন হৈছে আমাৰ সংপৃক্ত য'ত এক বান্ধনী থাকিব অকল এতিয়া এইবিলাকৰ নাম বিলাক সো এটা কাৰ্বন থাকিলে আমি মিথেন বুলি কম দুটা কাৰ্বন থাকিলে ইথেন বুলি কম মই পিছলে ইহতৰ নামাকৰণ বিলাক শিকাই দিম তোমালোকক এতিয়া আহিব আমাৰ সংপৃক্তটো হৈ গল নেক্সট আহিব আমাৰ অসংপৃক্ত কাৰ্বনৰ অসংপৃক্ত যৌগবিলাকৰ কাৰণে আহিম আমি এতিয়া সোৱা অসংপৃক্ত যৌগত এটা উদাহৰণ লৈছো C2H4 এতিয়া আমাৰ ওচৰত আছে কাৰ্বন দুটা আৰু হাইড্ৰোজেন আছে চাৰিটা এতিয়া দুটা কাৰ্বনৰ মাজত যদি আমি হাইড্ৰোজেন ডিস্ট্ৰিবিউট কৰো এতিয়া আমি জানো হাইড্ৰোজেন কাৰ্বনৰ বহিৰতম কক্ষত কিমান ইলেক্ট্ৰন থাকে চাৰিটা 1 2 3 4 এটো কাৰ্বনৰো বহিৰতম কক্ষত কিমানটা ইলেক্ট্ৰন আছে চাৰিটাকে ইলেক্ট্ৰন আছে এতিয়া তোমালকে জানা হাইড্ৰোজেনৰ কিমান থাকে এটা ইলেক্ট্ৰন থাকে মন কৰাচোন তোমালকে হাইড্ৰোজেনে কি কৰিব কাৰ্বনৰ লগত এজোৰ ইলেক্ট্ৰন শেয়াৰ কৰিব আকৌ এটো হাইড্ৰোজেনেও কাৰ্বনৰ লগত এজোৰ ইলেক্ট্ৰন শেয়াৰ কৰিব এফালে আহা এ কাৰ্বনৰ এটো এজোৰ ইলেক্ট্ৰন শেয়াৰ কৰিব কাৰ্বন হাইড্ৰোজেন ইয়াটো এজোৰ ইলেক্ট্ৰন শেয়াৰ কৰিব কাৰ্বন হাইড্ৰোজেন বুজিবলৈ যত্ন কৰা কেনেকে মই লিখিছো চোৱাচোন দুটা কাৰ্বন লিখি লৈছো তাৰ বহিৰতম কক্ষত থকা ইলেক্ট্ৰন বিলাক লিখি লৈছো এটো কাৰ্বনৰো বহিৰতম কক্ষত থকা ইলেক্ট্ৰন চাৰিটা লিখি লৈছো এতিয়া যেটো আমাৰ চাৰিটা হাইড্ৰোজেন এফালে মই দুটা হাইড্ৰোজেন দিছো এফালে দুটা হাইড্ৰোজেন আকৌ মন কৰা তোমালোকে ইয়াতে কাৰ্বনৰ এ দুটা ইলেক্ট্ৰন লগ লাগি এডাল বান্ধনীৰ সৃষ্টি হৈছে আকৌ এতিয়া চোৱাচোন তোমালোকে এনেকৈ বান্ধনী গঠন কৰোতে তোমালোকে মন দেখিবলৈ মন পাইছা যে কাৰ্বনৰ যোজ্যতা সম্পূৰ্ণৰূপে পূৰ হোৱা নাই কাৰ্বনৰ বহিৰতম চাৰিফালে কিমানডাল বান্ধনী গঠন হল তিনডাল বান্ধনী গঠন হল কাৰ্বনক লাগে কিমান চাৰিডাল বান্ধনী এতিয়া যেহেতু আন কোনো পৰমাণু নাই গতিকে কি হ'ব এই দুইটা যে ইলেক্ট্ৰন আছে এটো আৰু এটো ইলেক্ট্ৰন এই দুইটা ইলেক্ট্ৰন কি হ'ব কাৰ্বন আৰু কাৰ্বনৰ মাজতে কি হৈ যাব আমাৰ শেয়াৰ হৈ যাব এই দুটা ইলেক্ট্ৰন কাৰ্বন আৰু কাৰ্বনৰ মাজত শেয়াৰ হৈ ডি বান্ধনীৰ সৃষ্টি হ'ব এনেকৈ যদি ডি বান্ধনীৰ সৃষ্টি হয় কাৰ্বন আৰু কাৰ্বনৰ মাজত যদি আমাৰ ডাবল বন্ড থাকে তেনেকুৱা যৌগক আমি অসংপৃক্ত যৌগ বুলি কওঁ মাল্টিপল বন্ড যদি থাকে তাক আমি কি বুলি কম অসংপৃক্ত যৌগ আৰু এটা উদাহৰণ আৰু এটা হাইড্ৰোকাৰ্বন আমি লৈ লৈছো C3H এবাৰ আমি এলকাইন লৈ লওঁ ৰবা এবাৰ আমি লৈ লওঁ C2H2 এতিয়া ইয়াত আমি কাৰ্বন লৈছো দুটা হাইড্ৰোজেনো আছে মাত্ৰ আমাৰ কিমানটা হাইড্ৰোজেনো আছে দুটা এতিয়া আমি কি কৰিম প্ৰতিটো কাৰ্বনক এটা হাইড্ৰোজেন দি দিছো হাইড্ৰোজেনে নিজৰ ইলেক্ট্ৰনটো লৈ আহিছে এতিয়া তোমালোকে জানা যে কাৰ্বনৰ বহিৰতম কক্ষত কিমানটা ইলেক্ট্ৰন থাকে চাৰিটা 1 2 3 4 এই কাৰ্বনৰো বহিৰতম কক্ষত 1
2 3 4 এটা মন কৰাচোন কাৰ্বনে হাইড্ৰোজেনৰ লগত বান্ধনী গঠন কৰিছে ৰাইট সাইডৰ কাৰ্বনটো হাইড্ৰোজেনৰ লগত বান্ধনী গঠন কৰিছে এতিয়া হাইড্ৰোজেন হ্যাপি কাৰণ হাইড্ৰোজেনক দুটা ইলেক্ট্ৰন লাগে শেয়াৰিং কৰাৰ পিছত ইয়াৰ দুটা স্যাটিসফাই হৈ গল এটো হাইড্ৰোজেনৰো দুটা স্যাটিসফাই হৈ গল কিন্তু কাৰ্বনে টোটাল কিমান বান্ধনী বনায় 4 ডাল বান্ধনী বনায় 4 ডাল বান্ধনী গঠন কৰিবৰ কাৰণে ইয়াত আৰু বেলেগ পৰমাণু নাই আৰু অকল বাকি আছে কে কাৰ্বন এতিয়া কাৰ্বনৰ এই কাৰ্বনৰ তিনটা ইলেক্ট্ৰন ফ্ৰী হৈ আছে হিটো কাৰ্বনৰ তিনটা ইলেক্ট্ৰন ফ্ৰী হৈ আছে গতিকে কি কৰিব ইহতৰ মাজত ট্ৰি বান্ধনী ইহতৰ মাজত কি হ'ব ট্ৰি বান্ধনীৰ গঠন হ'ব তিনডাল বান্ধনী এডাল দুডাল তিনডাল কিয়নো ট্ৰি বান্ধনী গঠন হলেহে সো এই কাৰ্বনটোৰে মন কৰা নিজৰ এটা দুটা তিনটা চাৰিটা আছিল হাইড্ৰোজেনৰ পৰা এটা পাঁচটা 6 7 8 তেতিয়াহে ইয়াৰ অষ্টক 8টা ইলেক্ট্ৰনৰ পূৰ্ণ হ'ব বহিৰতম কক্ষটো ৰাইট সাইডৰ কাৰ্বনটোলে সোৱা নিজৰ 4টা 5টা 6টা 7টা 8টা অৰ্থাৎ কাৰ্বন আৰু কাৰ্বনৰ মাজত কি হৈছে তিনি জোৰ ইলেক্ট্ৰন কি হৈ আছে শেয়াৰ হৈ আছে গতিকে তিনি জোৰ ইলেক্ট্ৰন শেয়াৰ হোৱাৰ কাৰণে ইয়াতে ট্ৰি বান্ধনীৰ গঠন হ'ব এনেকুৱা যৌগবিলাক য'ত ডি বান্ধনী আৰু ট্ৰি বান্ধনী থাকিব কাৰ্বন আৰু কাৰ্বনৰ মাজত ডি বান্ধনী আৰু ট্ৰি বান্ধনী থাকে তেনেকুৱা যৌগক আমি অসম্পৃক্ত যৌগ বুলি কম আজি ক্লাছটো ইমানেই থ্যাংক ইউ